নমস্কাৰ মই আজি আপোনালোকৰ বাবে পঢ়িবলৈ লৈছো সাফল্য আপোনাৰ মানে ইউ ক্যান উইন এই কিতাপখন লিখিছে শিৱ খেৰাই ইয়াৰ এটা চেপ্টাৰ এটা ইতিবাচক মনোভাৱ কেনেকৈ গঢ়ি তুলিব এই চেপ্টাৰটো মই আপোনালোকৰ বাবে পঢ়িবলৈ লৈছো আশা কৰিছো আপোনালোকে শুনি নিশ্চয় ভাল পাব লৰালি কালত আমি কিছুমান মনোভাৱ গঢ়ো যি মনোভাৱ গোটেই জীৱন আমাৰ লগত থাকি যায় নিঃসন্দেহে লৰালি কালত আমি ইতিবাচক মনোভাৱ আহৰণ কৰা সহজসাধ্য আৰু ফলদায়ক আপোনাৰ জন্মগত প্ৰবৃত্তি আৰু শৈশৱৰ অভিজ্ঞতা একেলগ হৈ যদি আপোনাৰ এটা ইতিবাচক মনোভাৱ গঢ় লৈ উঠে তেন্তে আপুনি সঁচাকৈ বৰ ভাগ্যৱান তাৰ অৰ্থ এই নেকি যে আমি যদি ইচ্ছাকৃতভাৱেই হওক বা ভুলক্ৰমেই হওক কিছু নেতিবাচক মনোভাৱ গ্ৰহণ কৰোঁ সেই মনোভাৱসমূহ আমাৰ লগত চিৰকালৰ বাবে ৰৈ যাব নিশ্চয় নহয় আমি পৰিৱৰ্তন আনিব পাৰোঁনে নিশ্চয় পাৰোঁ এই পৰিৱৰ্তন অনাটো সহজ নে বৰ সহজ নহয় এইটো কামত আহিবনে নিশ্চয় আহিব আপুনি কেনেদৰে ইতিবাচক মনোভাৱ এটা গঢ়িব আৰু বৰ্তাই ৰাখিব ইয়াৰে পইণ্টছ কেইটামান দিছে ইতিবাচক মনোভাৱ গঢ়া নীতিসমূহৰ প্ৰতি সচেতন হোৱা ইতিবাচক হোৱাৰ আকাংক্ষা কৰা এই নীতিসমূহ অনুশীলন কৰিবলৈ লগা শৃংখলা আৰু উৎসৰ্গাৰ মনোভাৱ গঢ়ি তোলা প্ৰাপ্তবয়স্ক লোক হিচাপে আমাৰ পৰিৱেশ শিক্ষা আৰু অভিজ্ঞতা যেনেই নহওক লাগে আমাৰ মনোভাৱৰ বাবে দায়বদ্ধ কোন আমি নিজেই দায়বদ্ধ প্ৰাপ্তবয়স্ক লোক হিচাপে আমি নিজা আচৰণ আৰু কাৰ্যৰ বাবে দায়বদ্ধতা বহন কৰিব লাগিব আমি আন সকলোকে দায়ী কৰোঁ কিন্তু নিজক নকৰোঁ প্ৰতি পুৱাতে আমাৰ মনোভাৱ বাছি লোৱাটো আমাৰ নিজা কথা নেতিবাচক মনোভাৱৰ লোকসকলে নিজৰ বিফলতাৰ বাবে গোটেই পৃথিৱীখনক দোষাৰোপ কৰে তেওঁলোকে পিতৃ-মাতৃক শিক্ষক শিক্ষয়িত্ৰীক গৃহিণীক অৰ্থনৈতিক অৱস্থাক আৰু চৰকাৰকো দোষাৰোপ কৰে আপুনি অতীতৰ পৰা আঁতৰি আহিব লাগিব নিজ কাম কৰি মূল সুঁতিলৈ উভতি আহক আপোনাৰ স্বপ্নবিলাক একেলগ কৰি আগুৱাই আহক প্ৰকৃত আৰু সত্য ইতিবাচক কথাবোৰ চিন্তা কৰিলেই আমি ইতিবাচক হ'ব পাৰিম মনোভাৱ পৰিৱৰ্তনৰ 8টা পদক্ষেপ মনোভাৱ মানে হ'ল এটিটিউড আৰু ইয়াত আজি মই কৈ আছোঁ পজিটিভ এটিটিউডৰ কথা অৰ্থাৎ ইতিবাচক মনোভাৱ লেখকে লিখিছে আপুনি যদি ইতিবাচক মনোভাৱ গঢ়ি তুলিব খুজিছে এইকেইটা পদক্ষেপ স্ব-ইচ্ছাৰে অনুশীলন কৰিব লাগিব ফাৰ্ষ্ট ষ্টেপটো দিছে দৃষ্টিকোণৰ পৰিৱৰ্তন ইতিবাচক দিশৰ প্ৰতি লক্ষ্য আমি একোজন ভাল সন্ধানী লোক হোৱা উচিত জীৱনৰ ইতিবাচক দিশসমূহৰ প্ৰতি আমি দৃষ্টিপাত কৰা উচিত কোনো এক ব্যক্তি বা কোনো এক পৰিস্থিতিৰ মাজত থকা বেয়াখিনি বাদ দি ভালখিনিৰ সন্ধানেৰে আমি কাম আৰম্ভ কৰোঁচোন আমাৰ প্ৰবৃত্তি এনে যে ভালখিনি চকুত পৰাৰ বিপৰীতে প্ৰথমে ত্ৰুটি বিচ্যুতিবিলাকহে আমাৰ চকুত পৰে কিছুমান মানুহে সদায় নেতিবাচক দিশটোহে চায় কিছুমান মানুহ আছে বিষয়টো যিয়েই নহওক সমালোচনা কৰিবই এটা কাম যিমানেই ভালকৈ কৰা নহওক কিন্তু তাত তেওঁলোকে ভুল উলিয়াবই সমালোচনা তেওঁলোকৰ পেছা স্বৰূপ হৈ পৰিছে তেওঁলোক পেছাদাৰী সমালোচক তেওঁলোকে এনেদৰে সমালোচনা কৰে যেন তেওঁলোকে প্ৰতিযোগিতাত পুৰস্কাৰহে পাব প্ৰতিজন মানুহ বা প্ৰতিটো পৰিস্থিতিতে তেওঁলোকে ভুল বিচাৰি উলিয়াব আপুনি এনে মানুহ প্ৰত্যেক ঘৰতে বা প্ৰত্যেক পৰিয়ালতে বা প্ৰত্যেক কাৰ্যালয়তে পাব তেওঁলোকে দুখ ত্ৰুটি বিচাৰি ঘূৰি ফুৰে তেওঁলোকে সকলোকে কয় পৰিস্থিতি কিমান বেয়া তেওঁলোকে নিজৰ সমস্যাৰ বাবে সমগ্ৰ পৃথিৱীক দোষাৰোপ কৰে তেওঁলোকক শক্তি শোষক অৰ্থাৎ এনাৰ্জি শাকাৰ্ছ বোলা হয় তেওঁলোকে আৰাম কৰাৰ অজুহাত লৈ চাহৰ দোকানলৈ গৈ অন্তত 20 কাপমান চাহ বা কফি খাব আৰু ইচ্ছামতে ধূমপান কৰিব তেওঁলোকৰ কামখিনিয়ে তেওঁলোক নিজৰ বাবে আৰু তেওঁলোকৰ কাষত থকা সকলোৰে বাবে দুশ্চিন্তাহে আনে তেওঁলোকে মহামাৰীৰ দৰে নেতিবাচক বাণী প্ৰচাৰ কৰে তেওঁলোকে নেতিবাচক পৰিণামৰ বাবে উপযুক্ত এটা বাতাবৰণৰ সৃষ্টি কৰে আকৌ লেখকে লিখিছে আশাবাদী হওক এজন মানুহ আশাবাদী কেনেকৈ হ'ব পাৰে আপুনি ইমানেই শক্তিশালী হওক যাতে কোনেও আপোনাৰ মানসিক শান্তি ভংগ কৰিব নোৱাৰে লগ পোৱা সকলোৰে লগত সুস্বাস্থ্যৰ বিষয়ে আনন্দৰ বিষয়ে আৰু সমৃদ্ধিৰ বিষয়ে কথা পাতক সকলো বন্ধুৰ মনত এনে ভাৱ আনক যে তেওঁলোকৰ ভাল গুণবোৰ আপুনি প্ৰশংসা কৰে প্ৰত্যেক কথাৰে ভালটো চাওক ভালটোৰ কথা ভাবক ভালজনৰ বাবেই কাম কৰক আৰু সদায় ভালটোকেই আশা কৰক আপুনি নিজৰ সাফল্যৰ বিষয়ে যিমান আগ্ৰহী আনৰ সাফল্যৰ প্ৰতি সিমানেই আগ্ৰহী হওক
অতীতৰ ভুলবোৰ পাহৰি যাওক আৰু ভৱিষ্যতৰ কৃতিত্বৰ বাবে আগবাঢ়ক সকলোকে হাঁহি মুখেৰে চাব নিজৰ উন্নতিৰ বাবে ইমান সময় মনোনিৱেশ কৰক যাতে আনৰ সমালোচনা কৰিবৰ বাবে আপোনাৰ ওচৰত সময় নাথাকে আপুনি দুশ্চিন্তাৰ ঊৰ্ধত থাকক আৰু ক্ৰোধৰ পৰা আঁতৰি থাকক আৰু এটা ষ্টেপ দিছে এতিয়াই কামটো কৰাৰ অভ্যাস কৰক আমি সকলোৱে জীৱনৰ কোনোবা সময়ত বিলম্ব কৰিছোঁ মই জানো যে ময়ো কৰিছোঁ আৰু ইয়াৰ বাবে পিছত অনুতপ্ত হৈছোঁ বিলম্ব কৰাটোৱে সদায় নেতিবাচক মনোভাৱ সূচনা কৰে বিলম্ব কৰাৰ অভ্যাসটোৱে আপোনাক যিমান ভাগৰাই কামে সিমান ভাগৰাব নোৱাৰে সম্পূৰ্ণ কৰা কাম এটা যিমান আনন্দদায়ক আৰু উদ্দীপনাদায়ক হ'ব পাৰে অসম্পূৰ্ণ হৈ ৰোৱা কাম এটা যিমানেই উদ্দীপনা হ্ৰাসকাৰী হ'ব পাৰে আপুনি এটা ইতিবাচক মনোভাৱ গঢ়িব আৰু ৰাখিব খুজিলে বৰ্তমানত বাস কৰাৰ অভ্যাস কৰক আৰু এই কাম এতিয়াই কৰক মই যেতিয়া ডাঙৰ ল'ৰা হ'ম কথাষাৰ সৰু ল'ৰা এটাই কোৱাৰ দৰে সৰু ল'ৰা এটাই কয় মই যেতিয়া ডাঙৰ হ'ম মই এইটো কৰিম মই সেইটো কৰিম মই সুখী হ'ম যেতিয়া তেওঁ ডাঙৰ ল'ৰা হয় তেতিয়া তেওঁ এনেদৰে কয় মই কলেজৰ শিক্ষা সাং কৰি মোৰ প্ৰথম চাকৰিটো ল'ম আৰু যেতিয়া ইটো সিটো কৰিব পাৰিম মই কিমান যে সুখী হ'ম আকৌ যেতিয়া তেওঁ প্ৰথম চাকৰিটো কৰে তেতিয়া তেওঁ এনেদৰে কয় যেতিয়া মই বিয়া কৰাম আৰু ইটো সিটো কৰিম তেতিয়া মই সুখী হ'ম তাৰপিছত তেওঁ যেতিয়া বিয়া কৰায় তেতিয়া তেওঁ কয় ল'ৰা ছোৱালীকেইটাই স্কুল শেষ কৰিলে তেতিয়া মই ইটো সিটো কৰিব পাৰিম আৰু মই সুখী হ'ম যেতিয়া ল'ৰা ছোৱালীকেইটাই স্কুলৰ শিক্ষা শেষ কৰে তেতিয়া তেওঁ কয় যেতিয়া মই চাকৰিৰ পৰা অৱসৰ ল'ম আৰু ইটো সিটো কৰিব পাৰিম মই তেতিয়াহে সুখী হ'ম অৱশেষত যেতিয়া তেওঁ অৱসৰ গ্ৰহণ কৰে তেতিয়া তেওঁ কি দেখে তেওঁ দেখে যে তেওঁৰ চকুৰ আগতেই জীৱনটো পাৰ হৈ গ'ল কোনো মানুহে ডাঙৰ ডাঙৰ কথাৰ আঁৰত লুকাই বিলম্ব কৰাৰ অজুহাত লয় তেওঁলোকে কয় মই কথাটো বিশ্লেষণ কৰি আছোঁ ছমাহ পাৰ হৈ যাব তেওঁলোকে তেতিয়াও বিশ্লেষণেই কৰি থাকিব তেওঁলোকে এটা কথা বুজি পোৱা নাই যে তেওঁলোকে বিশ্লেষণৰ বিকলাংগ ৰোগত ভুগিছে আৰু তেওঁলোকে কেতিয়াও সফল হ'ব নোৱাৰে আকৌ আপুনি এনেদৰে কৈ বিলম্ব কৰাৰ অজুহাত দেখুওৱা মানুহো পাব তেওঁ কয় মই কৰিবলৈ লৈছোঁ এমাহৰ পাছত তেওঁলোকে আকৌ ক'ব মই কৰিবলৈ লৈছোঁ ছমাহৰ পাছতো তেওঁলোকে ক'ব মই কৰিবলৈ লৈছোঁ তেওঁলোকে এই কথাটো বুজা নাই যে তেওঁলোকে এক্সকিউজাইটিছ বা অজুহাত বেমাৰত ভুগিছে তেওঁলোকে অজুহাত দেখুৱাই থাকে সেয়েহে বৰ্তমানত বাস কৰক আপুনি যদি এটা ইতিবাচক মনোভাৱ গঢ়িব খুজিছে এতিয়াই কৰক এই কথাষাৰ শিকি লওক আৰু বিলম্ব কৰাৰ অভ্যাসটো পৰিহাৰ কৰক জীৱনৰ কৰুণতম শব্দকেইটা হ'ল সেইটো হ'লহেঁতেন মই কৰা উচিত আছিল মই কৰিব পাৰিলোহেঁতেন মই কৰাহেঁতেন মই যদি অলপ চেষ্টা কৰিলোহেঁতেন যি কাম আজিয়েই কৰিব পাৰা কাইলৈৰ বাবে নাৰাখিবা এই কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে কৃতজ্ঞতাৰ প্ৰতি এটা মনোভাৱ গঢ়া আপোনাৰ আশীৰ্বাদখিনি গণনা কৰক কষ্টখিনি নকৰিব গোলাপ ফুল পাহৰ সুবাস ল'বলৈ সময় লওক আপুনি হয়তো শুনিছে কোনো লোকে কোনো দুৰ্ঘটনাৰ বাবে বা কোনো ৰোগৰ বাবে দৃষ্টিশক্তি হেৰুৱাই পেলালে বা বিকলাংগ হ'ল কিন্তু কিবা এটা বুজা পৰাৰে বা ক্ষতিপূৰণ স্বৰূপে তেওঁ $1 কোটি লাভ কৰিলে আমাৰ কিমানজনে সেই মানুহজনৰ দৰে এখন ভাগ্য বিচাৰিম বেছি সংখ্যকেই নিশ্চয় নিবিচাৰে আমি নোহোৱা বা নথকা বস্তুৰ বাবে অভিযোগ বা আপত্তি তোলোঁ কিন্তু থকা বস্তুটোৰ প্ৰতি আমাৰ দৃষ্টিয়েই নাই কৃতজ্ঞ হ'বৰ বাবে আমাৰ বহুত বস্তুৱেই আছে সেয়েহে কৃতজ্ঞতাৰ প্ৰতি এটা মনোভাৱ গঢ়ি তোলক আপোনাৰ মনত আহাৰ যোগাওক আমাৰ শৰীৰটোক যিদৰে প্ৰতিদিনেই সুখাদ্যৰ প্ৰয়োজন হয় ঠিক একেদৰে আমাৰ মনটোকো প্ৰতিদিনে সুচিন্তাৰ প্ৰয়োজন হয় ওপৰৰ কথাষাৰত মূল শব্দকেইটা হ'ল সুখাদ্য আৰু সুচিন্তা আমাৰ শৰীৰটো যদি অখাদ্য বস্তু কিছুমানেৰে ভৰোৱা হয় আৰু আমাৰ মনটো যদি দুচিন্তা কিছুমানেৰে ভৰোৱা হয় আমাৰ শৰীৰ আৰু মন উভয়ে ৰুগ্ন হ'ব আমাৰ মনটো ভালদৰে ৰাখিবলৈ হ'লে মনটো সুখাদ্য আৰু ইতিবাচক কথাৰ যোগান ধৰিব লাগিব এটা ইতিবাচক আত্মনিষ্ঠা গঢ়ক আমি নিজৰ বিষয়ে যি ধাৰণা কৰোঁ সেইটোৱে হ'ল আত্মনিষ্ঠা মনৰ ভাৱবিলাক যেতিয়া সুন্দৰ হয় তেতিয়া কাম-কাজৰ মান উন্নত হয় নিজৰ ঘৰখনতেই হওক বা কৰ্মস্থানতেই হওক বিভিন্ন ব্যক্তিৰ লগত আমাৰ সম্পৰ্ক উন্নত হয় আমাৰ চাৰিওফালৰ পৃথিৱীখন সুন্দৰ যেন লাগি যায় ইয়াৰ কাৰণ কি
আমাৰ অনুভূতি আৰু আচৰণৰ মাজত এটা পোনপটীয়া সম্পৰ্ক আছে। আমি কেনেদৰে ইতিবাচক আত্মনিষ্ঠা ৰচনা কৰিম? আপুনি যদি সোনকালে এটা ইতিবাচক আত্মনিষ্ঠাবোধ গঢ়িবলৈ বিচাৰিছে, এটা খৰতকীয়া উপায় হৈছে আপুনি আনৰ বাবে কিবা এটা কাম কৰি দিয়া, যি কামৰ মূল্য সেই লোকজনে ধনেৰে বা বয় বস্তু আদিৰে আপোনাক পৰিশোধ কৰিব নোৱাৰে। দিনটো ইতিবাচক কথা এটাৰে আৰম্ভ কৰক। ৰাতিপুৱা প্ৰথমেই কিবা এটা ইতিবাচক কথা পঢ়ক বা শুনক। ৰাতিৰ সুন্দৰ টোপনিৰ পাছত আমি আৰাম পাই আছোঁ আৰু আমাৰ অৱচেতন মনটোৱে গ্ৰহণ কৰিব পৰা অৱস্থা এটাত থাকে। দিনটোৰ বাবে ই মাত্ৰাটো নিৰূপণ কৰে। আমাৰ প্ৰতিটো দিন একোটা ইতিবাচক দিনলৈ ৰূপান্তৰ কৰিবলৈ আমাক এটা যথাযথ মানসিক অৱস্থা লাগে। পৰিৱৰ্তন আনিবলৈ হ'লে আমি সচেতনভাৱে প্ৰচেষ্টা কৰিব লাগিব আৰু ইতিবাচক ভাৱ সৃষ্টি কৰিবলৈ অনুপ্ৰাণিত হ'ব লাগিব। অভ্যাসলৈ ৰূপান্তৰ নোহোৱালৈকে ইতিবাচক ভাৱ আৰু আচৰণৰ অনুশীলন কৰক। ইতিবাচক মনোভাৱ কেনেকৈ গঢ়ি তুলিব? এই চেপ্টাৰটো মই আজি আপোনালোকক পঢ়ি শুনালোঁ। কেনে পালে আপোনালোকে জনাব। ধন্যবাদ।